নমস্কাৰ বন্ধু বান্ধৱীসকল, বন্দীপ কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অন্য এটা ৰেচিপি লৈ আহিছোঁ। ইয়াৰ বাবে আমাক দৰকাৰ হ'ব ফুলকবি, বন্ধাকবি, মটৰ, গাজৰ, আলু আৰু ফ্ৰেঞ্চবিন। আৰু ইফালে মই লৈ লৈছোঁ জলকীয়া 3টা, কাজু 4-5টামান আৰু ৰঙা আৰু বগা সৰিয়হ। একেলগে ৰান্ধো আহক। মই সৰিয়হ আৰু জলকীয়া আৰু কাজুখিনি মিক্সিত গুড়ি কৰি ল'লোঁ। ইয়াতে আপোনালোকে আদা, নহৰু, পিঁয়াজ এড কৰি ল'ব পাৰে আৰু ইচ্ছা কৰিলে বিলাহীও দিব পাৰিব। কেৰাহী পাতি ল'লোঁ। এতিয়া কেৰাহী গৰম হ'লত মই অলপ ৰিফাইন তেল দি দিছোঁ। তেল গৰম হৈ গৈছে। ইয়াতে এতিয়া মই তেজপাত, পাঁচফোৰণ আৰু এটা শুকান জলকীয়া দি দিছোঁ। এতিয়া মই ইয়াতে পেষ্টখিনি দি দিম। অলপ লৰাই ল'ম। আৰু লগতে মই ইয়াতে নিমখ, হালধি, জলকীয়া গুড়ি, জিৰা আৰু ধনিয়া গুড়িখিনি মিক্স কৰি দিম। এতিয়া অলপ সময় মছলাখিনি ভালদৰে ভাজি লওঁ। এইখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে মই চব্জিখিনি দি দিম। ভালদৰে লৰাই দিম। ভাজিখিনি লৰাই হৈ গ'ল। এতিয়া মই ঢাকোন মাৰি দিম। গেছ মই ল' ফ্লেমত ৰাখিছোঁ। এতিয়া ঢাকোনখন আঁতৰাই দিছোঁ। মাজে মাজে লৰাই থাকিব। বহুতে ভাজিখনত অকণমান চেনি দিলে খাই ভাল পায়। ইচ্ছা কৰিলে অকণমান চেনি দি ল'ব লাগে। আমাৰ চব্জিখিনি প্ৰায় হৈ গৈছে। সুন্দৰকৈ সিজি গৈছে। এইখিনি এতিয়া আমি কাঢ়ি থ'ম। সৰিয়হ আৰু কাজু বাদাম দি ৰন্ধা আমাৰ মিক্স ভেজ চব্জিখন হৈ গৈছে। মিক্স ভেজ চব্জিখন আপোনালোকে গৰম গৰম ভাত আৰু ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰিব। আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।